ৰাতি খুব বেছি গাটো বেয়া হৈ গ'ল তাইৰ। তাৰপিছত সেইটো কাৰণে আকৌ হস্পিটেল নিলোঁ, নি পেলাই আকৌ দৰৱ কিছুমান চেঞ্জ কৰি দিলে আৰু এইজনী ভাঙিছে। হাই হাই কি হ'ব, ক'ত থাকিম, কি হ'ব ন বুটু? জানো দেই, আমিনো ক'ত থাকিম আৰু। কথা পাতিছে দেই, কৈ দি। আজি ৰাতিপুৱা ৰুটি বনোৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আম্মাই ৰুটি বনাবলৈ ৰেডি কৰি আছে আৰু এইফালে মই দুপৰীয়া সাজৰ কাৰণে উৰহি কাটিব লৈছোঁ। আৰু এইজনী ভণ্টি পঢ়ি আছে, তাই ৰাতিপুৱা। আৰু এইফালে মই পটাপট কাটি মেলি ঠিক ঠাক কৰি চব বনাই মেলি আজৰি হৈ লৈছোঁ, কাৰণ ঘৰত অকণমান কাম কৰি আছে, পিছত বনাই যোৱা কাম কৰিব নোৱাৰিম, সেইকাৰণে বনাই মেলি আজৰি হ'লোঁ। আৰু বনাই মেলি ৰুটি খায়ো আজৰি, কিন্তু মই শ্বুট কৰিব থাকি গ'ল। হে এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল আফিম অসম লাইফ এণ্ড ব্লগ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আলহামদুলিল্লাহ, আমাৰো ভালেই। অকণমান গা চাটো ভাল নহয়, সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। মোৰ গাটো খুব বেছি বেয়া হৈ গ'ল, জ্বৰ চৰ্দি, তাৰপিছত পেটৰ অসুখ নিচিনাও হ'ল। তাৰপিছত ভণ্টিৰো গা ভাল নাই, তাইৰো তেনেকৈ ঠাণ্ডা সোমালে। তাৰপিছত তাইৰো তেনে পেটৰ অসুখ হোৱা নিচিনা, এতিয়া মোৰ মাতটো ভাঙিয়ে আছে। তো ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, আৰু আপোনালোকক দেখুৱাম বাৰু। এইকেইদিন হস্পিটেল গৈ থকা হৈছে। তাইক প্ৰথমতে নিয়া হ'ল হস্পিটেল, ময়ো গ'লোঁ। তাৰপিছত মই দৰৱ খাই ভাল পালোঁ, কিন্তু তাই ভাল নাপালে। আকৌ পিছদিনাখন আকৌ হস্পিটেল নিব লগা হ'ল, ৰাতি খুব বেছি গাটো বেয়া হৈ গ'ল তাইৰ। তাৰপিছত সেইটো কাৰণে আকৌ হস্পিটেল নিলোঁ, নি পেলাই আকৌ দৰৱ কিছুমান চেঞ্জ কৰি দিলে, আৰু কিছুমান দৰৱ কণ্টিনিউ কৰিব কৈছে। যদি ভাল নাপায় তেতিয়া আল্ট্ৰাচাউণ্ড এখন কৰিব লাগিব। খুব বেছি পেটৰ বিষ হৈছিলে তাই। তাৰপিছত ঘৰৰ কাম বন কৰি অলমষ্ট হ'লে, ভাত পানীও মই বনাই দিলোঁ ৰাতিপুৱাই। অকণমান ঘৰৰ কাম বন হৈ আছে, সেইটো কাৰণে সোনকালে বনাই দিলোঁ। আমাৰ এইফালে বেলেগ কাম কৰিলে, মই বাকীখিনি কৰিবলৈ একদমেই মন যোৱা নাই। একদম শুয়ে থাকিম তেনেকুৱা নিচিনা মন গৈছে, কিন্তু শুই থাকিলেতো আৰু বেছি বেয়া লাগিব। সেইটো কাৰণে মই যিখিনি পাৰোঁ আৰু কৰিলোঁ, আৰু ঘৰ চৰ চাফা তাফা কৰি ভাত পানী বনালোঁ। আৰু এইফালে আগফালে কাম কৰি আছে, তাকে চাই আছোঁ। দিদি এজনী আহিছে, তাই কাম কৰি আছে। আৰু এয়া ঘৰো অকণ কিবা কিবি কাম কৰি আছে, খোজকাজ কাম। বাকী আজি দিনটো কি কৰোঁ কি নাই আপোনালোকক দেখুৱাই যাম, চাই যাব একদম শেষলৈকে। ময়ো বহুত দিন ব্লগত ওলোৱা নাই। মোৰো গা ভাল নাছিলে, এতিয়া আৰু গাটো ভাল পাইছোঁ বাৰু। আৰু আপোনালোকে দোৱা কৰিব, এতিয়া বাৰু গাটো ভাল পাইছোঁ অলপমান। বাকী এতিয়া মই পিছফালে গৈ আছোঁ। বায়ে আগফালে কাম কৰি আছে যে, সেইটো কাৰণে বায়ে সেইফালে আছে। বায়ে মোক ক'লে বোলে তই দেখাই আনগৈ। আব্বাই মাছ ধৰি আছে, তো দেখাই আনিব ক'লে। মই বোলো যাওঁ, মই দেখাই আনোগৈ। সেইটো কাৰণে এতিয়া মই গৈ আছোঁ। পালোহি আৰু, ৰ'ব দেখাইছোঁ। আব্বাই পুখুৰীত মাছ ধৰি আছে, মাছ পালেনে নাই মই দেখাম বাৰু। এয়া পালেহি আৰু এইফালে আমাৰ বাগান। গোটেইটোতো আমাৰ পুখুৰী। আব্বাই মাছ আনিছে আৰু ইয়া মাছ পালে দেই। এইজনী ইমান ডাঙৰ কুৰি মাছ হয় দেই। তাই এতিয়াও জঁপিয়াই আছে। এইজনী মাছ, কুৰি মাছ। এতিয়া মই গৈ আছোঁ। ফালে কাম কৰি আছে যে, মই আপোনালোকক দেখাইছোঁ বাৰু, ৰ'ব। দেখিছে নহয়, গোটেই কাম আৰু এই ফুলকেইপা চাওকচোন, ইমান ধুনীয়াকৈ ফুলিছে। এয়া কাম কৰি আছে। এয়া আমাৰ বাৰাণ্ডাৰ পৰা গোটেই টাববোৰ আঁতৰাই দিয়া হ'ল। এয়া ভাঙিছে, হাই হাই কি হ'ব, ক'ত থাকিম। লাহে লাহে চব ভাঙি দিছে, আৰু আমাৰ ঘৰ চব ভাঙিলে। কি হ'ব ন বুটু? জানো দেই, আমিনো ক'ত থাকিম আৰু। গোটেই ঘৰ চৰ ভাঙিছে। এইবোৰ বাঁহৰ চিলিং লগাই থোৱা আছিলে, এইবোৰ চব এনেকৈ বাঁহৰ চিলিং লগাই থোৱা আছিলে।
এইখিনি পচি গ'ল এবাৰ মানে শিল বৰষুণ বহুত ডাঙৰ শিল বৰষুণ দিছিলে তেতিয়া এই টিংবোৰ ফুটি গৈছিলে নতুন টিং লগোৱা হ'ল কেতিয়াবাই বহুত দিনতে লগোৱা হ'ল কিন্তু এই চিলিংবোৰ যিবোৰ লগাই থোৱা আছিলে বাঁহৰ আছিলে সেইবোৰ চব বেয়া হৈ গৈছিলে পচি গৈছিলে সেইটো কাৰণে এইবোৰ চব আঁতৰাই দিলে এতিয়া নতুনকৈ লগাব আৰু সেইকাৰণে এইখিনি গোটেইখিনি এনেকৈ উদং হৈ আছে এনে আমাৰ টাব সব বাৰান্দা পৰা সিহঁতকো গেট আউট কৰি দিয়া হ'লে ইয়া সব গেট আউট হৈ গ'ল আচলতে চিলিংখন আঁতৰাওঁতে মানে গাত বোলে টাবত পৰিলে ফুলখিনি যিহেতু বেয়া হৈ যাব সেইটো কাৰণে এনেকৈ থৈ দিছোঁ আৰু সেইফালেও আছে বাৰু এয়া এফালেও ফুলখিনি মানে এনেকৈ দেখাই থাকিম চাই যাব আৰু বায়ে বেলেগ কাম কৰি আছে সেইটো কাৰণে ভিডিঅ'টো ময়ে আৰু দেখাই আছোঁ পাৰিছোনে আপোনালোকে ক'ব হা মানে মই ভিডিঅ' বনাবলৈ পাৰিছোনে ক'ব হা দেখাবলৈ পাহৰিছিলোঁৱেই লগতে এইকেইটা মাছো পালে সৰু সৰু আৰু এইকেইটা এইটো জানো কি মাছ মই সুধি পেলাই ক'ম বাৰু আপোনালোকক এইটো কি মাছ বা এইকেইটা মোৱা মাছ নেকি সৰু সৰু মাছ সৰু মাছজনীও কুৰি মাছে বোলে আৰু আজি একুৰিয়ামটো চাফা কৰিব এইটো একুৰিয়াম বোলে চাফা কৰিব আৰু আজি আপোনালোকক দেখাম আমি একুৰিয়ামটো চাফা কৰোঁতে মাছকেইটা ক'ত থৈ লওঁ ঠিক আছে বাইতাই বনাই আছে চাহ মই একুৰিয়ামৰ মাছ ক'ত থওঁ আপোনালোকক দেখাম একুৰিয়ামটো চাফা কৰিবৰ সময়ত গৈছোঁ ৰ'বা একুৰিয়ামটো চাফা কৰিবৰ সময়ত এনেকৈ এটা ডেক্সি লওঁ ডেক্সিটোতে থৈ লওঁ আৰু এনেকৈ এটা ডেক্সি লওঁ ডেক্সিটোতে পানী দি পেলাই মাছখিনি থৈ লওঁ তাৰপিছত শিলগুটি আৰু গোটেই একুৰিয়ামটো চাফা কৰি আকৌ মাছখিনি তাত ভৰাই দিওঁ এইফালে আমাৰ চাহ ফাইনেলি গৈ থৈ ৰেডি হৈছেগৈ আৰু দেই চাহ দিবৰ কাৰণে কাম কৰি আছে যে তাত চাহ দিব লাগিব ন সেইটো কাৰণে চাহ উলিয়াই আছোঁ চাহ লৈ গৈ আছোঁ দিবলৈ কাৰণে তো মা বহিব বাৰু তই বচোন এই খাৰুপাত কোনে দিছিলে এইটো কোনে দিছিলে খাৰু কোনে দিছিলে খাৰু কোনে দিছিলে ন কোনে দিছিলে মই দিছিলোঁ আৰু এইকেইপাত কোনে দিছিলে এইকেইপাত কোনে দিছিলে আব্বা দিছিলে তাই মানে মোৰ আব্বাক আব্বা বুলি কয় সেইটো কাৰণে কৈছে আব্বা হয়নি এতিয়া আৰু বায়ে দাইল বনাই আছে এতিয়া আপোনালোকক দেখাম বাৰু আজি দিনটো ইমানেই ব্যস্ত হৈ আছোঁ চবফালে কাম লাগি আছে আৰু এইফালে আব্বাই একুৰিয়ামটো চাফা কৰিব লৈছে আৰু সেইকাৰণে মানে আজি ব্লগিং কৰিবলৈ ভণ্টিকে দি দিছোঁ তাই কৰি আছে ব্লগিং আৰু মোতকৈ ভালকৈ তাইয়ে ব্লগিং কৰিছে আজি সেইকাৰণে ভালেই হৈছে তাইকে দিছোঁ মই আৰু এইফালে পানীখিনি এনেকৈ একুৰিয়ামৰ পৰা অজৰাই লৈছে আৰু মাছখিনি এনেকৈ সৰু চচপেনটোত এনেকৈ থৈ লৈছে নহ'লে বা চাফা কৰিবলৈ বহুত দিগদাৰ আৰু ইমানেও ৱেইট নহয় বহুত কষ্ট হয় এইটো চাফা কৰোঁতে আৰু এইখিনি শিলগুটিখিনি এনেকৈ চাহপাতৰ এনেকুৱা বেগবোৰ থাকে যে তাত লৈ গৈ পেলাই ভালকৈ ধুই ল'ব আৰু চাওকচোন কিমান যে লেতেৰা হৈ গ'ল কমেও 4-5 মাহ মানে ধোৱা নাছিলে আৰু ধুবলৈ বহুত দিগদাৰ হয় আৰু গোটেইটো ধুই মেলি চব কি ধুনীয়া লাগিছে এতিয়া ধুনীয়াকৈ সজাই দিয়া হ'ল আৰু মাছকেইটা তাত দি দিয়া হ'ল আৰু লাইট এটা লগাই দিলোঁ খুব ধুনীয়া হৈছে এতিয়া দেখিবলৈ আৰু এইফালে খাবলৈ ৰেডি কৰিলোঁ আৰু ৰহি ভাজি বনালোঁ এয়া মাছে ধৰিছিলে যে সৰু মাছখিনি এনেকৈ আমাই বনালে আৰু এইফালে দাইল আৰু এয়াই চিম্পল খানা এতিয়া ব্লগত কোন ওলাইছে চিনি পাইছেনে বাৰু ওলাইছে এইটো আহান ওলাইছে কথা পাতিছে দেই কৈ দিছে ময়ো ওলাইছোঁ বুলি বডি পান তামোল খাবা চুন্দাপাত খাবা খাবা হাতখন তেতিয়া হাঁহিটো দেখি চব খাবা হাতখন গুচাই দিয়া তেতিয়া হাঁহিটো দেখিম এতিয়া ডিম্পলটো দেখিম ডিম্পল বহি থকা ল'ৰাটো এতিয়াহে দেখিম এভৰিৱান আপোনালোকৰ লগত আজি দিনটো সময় দিবই পৰা নাই অকণমান কামত ব্যস্ত হৈছে আজি ভণ্টিয়ে ব্লগিং কৰিলে আৰু অথনি দেখিলে আৰহান আহিছিলে তাৰপিছত বৌ আহিছিলে তাৰপিছত তেওঁলোক চাহ তাহ খাই মেলি গ'ল আৰহানে কোৱা নাই পিছে বৌয়ে খালে তাৰপিছত আৰহান যোৱাৰ পিছতে মই পটাপট ৰেডি হ'লোঁ আৰু এতিয়া তিতাবৰ যাবলৈ ওলাইছোঁ
তিতাবৰত অকণমান কাম আছে, তাৰপিছত বজাৰ কেইটামান আছে, সেয়া কৰিম। তাৰপিছত ঘৰলৈ আহিম আৰু ভাত চাত এতিয়ালৈকে ওলোৱাই নাই, তেনেকৈ গৈছোঁ, উপায় নাই আৰু তিতাবৰৰ পৰা আহি ৰাতি সাঁজ বনাবলৈ ৰেডি কৰিছোঁ। দিনত যে মাছ ধৰিছিলোঁ যে, আৰু তিতাবৰ যাওঁতে এইবোৰ শ্বুট কৰিবলৈ নহ'ল, কাৰণ ইমানেই ভাগৰ লাগিছিল, দিনটো অকণো ৰেষ্ট পোৱা নাছিলোঁ, সেইটো কাৰণে মানে শ্বুট কৰা নহ'ল। ভাল পটাপট বজাৰকেইটা কৰিলোঁ, কৰি পেলাই সেয়া মায়ে মাছ তৰকাৰী বনাইছে। আৰু বজাৰ কৰি মেলি আহোঁতেই বহুত দেৰি হৈ গ'ল, 9টা 9:30মান হৈ গ'ল। সেইটো কাৰণে পটাপট বনাই মেলি আৰু খাই বৈ শুবলৈ ৰেডি কৰিছোঁ, কাৰণ আৰু ধৈৰ্য নাই আৰু। বাৰু আশা কৰিলোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।